বৰবৰুৱাৰ বিমান বিহাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটা অন্যতম কৃতি। লক্ষ্মীনাথ বেজবৰুৱাৰ বৰবৰুৱাৰ বিমান বিহাৰ এই পাঠটো যদি আমি পঢ়িবলৈ যাওঁ তেতিয়াহ'লে তাৰ আওতাত কিছুমান প্ৰশ্ন আহে। কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে যে তেওঁৰ কবিতা পুথিখনৰ নাম কি, যেনে কদমকলি। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম কি, পদুম কুঁৱৰী। একেধৰণে আত্মজীৱনীখনৰ নাম কি, মোৰ জীৱন সোঁৱৰণ। একেধৰণে বৰবৰুৱাৰ বিমান বিহাৰ পাঠটোৰনো মানে কি ধৰণৰ পাঠ? ই এটা প্ৰবন্ধ। তাৰ বাহিৰেও হাস্য ব্যংগ মানে দিশটো ফুটি উঠা এটা প্ৰবন্ধ। তাৰ বাহিৰে আমাৰ কেতবোৰ প্ৰশ্ন হ'ব পাৰে, যেনে বেজবৰুৱাই বিমান বিহাৰত নাম লোৱা দুটা দলৰ নাম, গৌৰীসাগৰৰ দল, ৰংপুৰৰ বগী দল। বৰবৰুৱাৰ বিমান বিহাৰত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ প্ৰাচীন কীৰ্তিস্তম্ভ কোনবোৰৰ নাম লৈছে? তেওঁ শিৱদৌলৰ নাম লৈছে, জয়সাগৰৰ পুখুৰীৰ নাম লৈছে। একেধৰণে বৰবৰুৱা বিমান বিহাৰত কোনবোৰ পাহাৰৰ নাম লৈছে? উমাচলৰ নাম লৈছে, শুক্লেশ্বৰৰ পাহাৰৰ নাম লৈছে। একেধৰণে বেজবৰুৱাই বিমান বিহাৰত যিটো গদ্যশৈলী ব্যৱহাৰ কৰিছে, সেই গদ্যশৈলীটোনো কেনেকুৱা ধৰণৰ? লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যশৈলী যি ব্যৱহাৰ কৰে, সেই ধৰণৰ গদ্য ব্যৱহাৰৰ যিটো শৈলী, তাত জতুৱা শব্দ সদায় ব্যৱহাৰ হয়। নিভাঁজ অসমীয়া জতুৱা শব্দবোৰ ব্যৱহাৰ হয়। ইয়াতো আমাৰ যিটো বৰবৰুৱাৰ বিমান বিহাৰ, সেই পাঠটোতো কিন্তু জতুৱা শব্দ ব্যৱহাৰ হৈছে। আমি খুব ভাল পোৱা কিছুমান শব্দ, যেনে ক'ব পাৰি আওপকীয়া। হাস্যব্যংগ মানে পদ্ধতিৰে তেওঁ আচলতে কি কৰিছে, তেওঁৰ গদ্য ৰচনা কৰিছে, বা তেওঁৰ বাক্যত মানে হাঁহি উঠা কথা কিছুমান পোৱা যায়, আৰু কটাক্ষ কৰি কোৱা কথা কিছুমান পোৱা যায়, যিবোৰত বিৰাট হাঁহি উঠে। গতিকে বেজবৰুৱা বিমান বিহাৰৰ এটাই তেনেদৰে আছে, যেনে কত কিতাপ লয় তাৰ লেখ জোখ নাই, মোৰ কিন্তু কিতাপৰ নাম শুনিলে মুখ সিৰিকায়। অৰ্থাৎ মুখ মানে সিৰিকায়, পেটটো আঙুৰ পাঙুৰ কৰে। আঙুৰ পাঙুৰ শব্দটো কেনেকুৱা ধৰণৰ, বা সিৰিকায় শব্দটো কি, যে কিতাপৰ নাম ল'লে মুখ জানো সিৰিকায়, মানে ভাল পাব লাগে কিতাপৰ নাম ল'লে। গতিকে ইয়াত এটা ব্যংগ, ইয়াত এটা কটাক্ষ কৰি যেন কিবা এটা কৈছে। আন এঠাইত কি আছে যে তেনেধৰণে তেওঁ আন এঠাইতো আচলতে এই ধৰণৰ কথাখিনিকে অলপ বেলেগ ধৰণে কৈছে। ইয়াৰ বাহিৰে লক্ষ্মীনাথ বেজবৰুৱাৰ বিমান বিহাৰত যিবোৰ আমি বস্তু পাওঁ, তাৰ বাহিৰে লক্ষ্মীনাথ বেজবৰুৱাৰ বিমান বিহাৰত আমাৰ আহিবলগীয়া প্ৰশ্নবোৰ কেনেকুৱা হ'ব পাৰে, যে লক্ষ্মীনাথ বেজবৰুৱাৰ অকল বিমান বিহাৰৰ প্ৰশ্নই নাহিব, তাৰ বাহিৰে আনুষংগত থকা প্ৰশ্নবোৰ আহিব। বৰবৰুৱাৰ বিমান বিহাৰৰ গদ্যশৈলী আহিব পাৰে, একেধৰণে লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ নাম আহিব পাৰে, একেধৰণে লক্ষ্মীনাথ বেজবৰুৱাৰ মানে কোনখন নাটক প্ৰথম আছিল সেইটো আহিব পাৰে, একেধৰণে তেওঁৰ পদুম কুঁৱৰীনো কি নাটক, ঐতিহাসিক নাটক, একেধৰণে তেওঁৰ কদমকলিনো কোনটো চনত প্ৰকাশ হৈছিলে সেইটো আহিব পাৰে। গতিকে এনেকুৱা ধৰণৰ চুটি আৰু এনেকুৱা ধৰণৰ আনুষংগ সকলো চাৰিও চাইডে ঢুকি পোৱা যিবোৰ প্ৰশ্ন হ'ব পাৰে, এই প্ৰশ্নসমূহ কিন্তু খুব ধুনীয়াকৈ মানে আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা আহি পালেহিয়ে, গতিকে তোমালোকে মোৰ এই ভিডিঅ'টো চাবা, শুনিবা, আৰু তাৰ বাহিৰে কিবা তোমালোকৰ যদি প্ৰশ্ন থাকে, এনেকুৱা ধৰণৰ যে প্ৰশ্ন জানিব লাগিছিলে, তেন্তে সেই কোনবোৰ প্ৰশ্ন জানিব লাগিছিলে তোমালোকে মোৰ চেনেলটোতে মতামত জনাবা। ভাল হ'লে মতামত জনাবা, বেয়া হ'লে মতামত জনাবা। কাৰণ বেয়া হ'লে ময়ে যে কিবা এটা ভাল কৰি দেখুৱাইছোঁ এনেকুৱাতো নহয়, মোৰো কিবা ভুল হ'ব পাৰে, বেয়া হ'ব পাৰে। গতিকে বা তোমালোকক মই হয়তো আৰু কিবা বেলেগ বস্তু দি সহায় কৰিব পাৰোঁ, সেইখিনি কথা তোমালোকে মোক কমেণ্টত জনাবা। গতিকে NEP যিটো আমাৰ ছেকেণ্ড ছেমিষ্টাৰ, এই ছেমিষ্টাৰৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আচলতে মই এটা সামান্য এই ভিডিঅ'টোৰ যোগাৰ কৰিছোঁ চমুকৈ। গতিকে তোমালোকে বৰবৰুৱাৰ বিমান বিহাৰ এই পাঠটোৰ আধাৰতে আচলতে মই যত্ন কৰিছোঁ। এই পাঠটোৰ হ'ব পৰা আনুষংগিক প্ৰশ্নৰ ওপৰত ভিত্তি কৰি আচলতে মই এই চমু আলোচনাটো আগবঢ়াইছোঁ। তোমালোকে শুনিলে মই ভাল পাম, আৰু তাৰ বাহিৰে কমেণ্ট কৰিবা। আজিলৈকে ধন্যবাদ।